চেনেল আজি আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে কলকাতাৰ মোৰ দ্বিতীয় দিন। তো আজি কি কৰিছোঁ দেখুৱাই যাম। আৰু ইয়াত কলকাতাত এদিন খোলা আৰু এদিন বন্ধ দিছে। তো আজি বন্ধ, তথাপিও ঘৰতে কি কৰোঁ বা কেনেকৈ কি কৰোঁ সকলোখিনি দেখুৱাম। তো ভিডিঅ'টো সকলোৱে চাই থাকিব শেষলৈকে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে তেওঁলোকৰ পূজা ঘৰ, য'ত পূজা কৰে আৰু বৰ ধুনীয়াকৈ ৰাখিছে। আমি য'ত আছোঁ তেওঁলোক বেংগলী মানুহে হয় আৰু মই যাৰ লগত আছোঁ চুমিৰ মামাৰ ঘৰ হয়। আৰু এয়া তেওঁলোকৰ উপৰি পুৰুষসকলৰ ফটো ৰাখিছে। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ। পুৰি আৰু আলু মটৰ দম। আমি আৰম্ভ কৰি দিওঁ। আমি এতিয়া ওপৰত ৰ'দ লৈ অকণমান বহিছোঁ আৰু ইয়াতো বহুত ঠাণ্ডা আছে। আৰু এইটো হৈছে কাষতে ৰাস্তাটো ঘৰৰ একেবাৰে লাগি আছে। আৰু সেইটো চাইডে বজাৰখন আছে। বলেছে যে এই বানানটা বলো, এই বানানটা বলো। A for Apple. apple spelling. A double P L E apple. Good. Wow, तुमने तो good girl. चले আজকে আমি ম্যাম হবে আমি স্টুডেন্ট হব না? হ্যাঁ, তোরা দুজন হলো স্টুডেন্ট। হ্যাঁ, খেল চলো। হ্যাঁ, ম্যাম বলুন। হ্যাঁ, আগে আমাকে তো দাঁড়াতে হবে। হ্যাঁ, দাঁড়া। ময়ো ফুৰাবা। আমি দুজনী অলপ ওলাই আহিছোঁ ৰাস্তালৈ। অলপ ওচৰতে আছে ষ্টেচনটো। এইটো ষ্টেচন হয় আৰু এইবোৰ ৰাস্তাবিলাকত কিবাকিবি লিখি থৈ দিছে। এফালেদি গৈ বজাৰ পাব পাৰি। আৰু ইয়াতো বজাৰ বহে সৰু সুৰা। এফালেদি গৈ ডাঙৰ বজাৰ পায়। তো ষ্টেচন হয়। আজি বন্ধ আছে, সেইটো কাৰণে চব বন্ধ দিছে। এদিন খোলা এদিন বন্ধ হৈ আছে। তো আজিৰ দিনটো বন্ধ, সেইটো কাৰণে এইবোৰ চব মানুহ বেছি অহাও নাই, বজাৰো বহা নাই। ৰাস্তাতে জালমুড়ি বনোৱা মানুহ এটা ৰৈ আছিলে। তো মোৰ জালমুড়ি খাব মন গ'ল। এয়া ৰৈ পিনি জালমুড়ি খাম এতিয়া আমি। খাই দুজনী অলপ ঘূৰিছোঁ। খাই মেলি আমি আজৰি হৈ গ'লোঁ। আৰু তো এতিয়া পাইছে 10টাতো আমি শুবলৈ আহি গ'লোঁ। চুমি মানে হাঁহি তত পোৱা নাই আৰু তাই কম্বল লৈ। তো আজিলৈ ব্লগটো সামৰিছোঁ। তো বাই বাই।